Hi guys! মোৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু এনেদৰে সদায় ভালে থাকিব। গাইজ বুট খাই খাই আমি এতিয়া গৈ আছোঁ পথাৰত আৰু এইজোপা টেঙা গছ আৰু 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 কি আৰু সেইখিনি বগলী বগাকৈ এইখিনি পানী কেনে বোকা পানীগাল কাট পেলাইছে। বলক একে আমাৰ মাই দেউতাহঁতক খুৰা খুৰী আৰু বৌ এইখিনি হৈছে আমাৰ মাটি আৰু এইখিনি আমাৰ খেতি। এতিয়া সেই পোনে পোনে সেই মূৰৰ পৰা এনেকৈ আহি 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 সেইফালে মূৰলৈকে পোনে পোনে সেইখিনি আমাৰ মাটি বন্ধু। কি ধুনীয়া ভিউ গাইজ, সেইফালে পাহাৰ চাহাৰ ওলাইছে চাওকচোন। পথাৰলৈ আহিব কোনফালে ভাল পায় কওকচোন। সেই দেখিছেনে ভিউ চাওকচোন, চাৰিওফালে সেউজীয়া 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 আৰু সেয়া দেখিছেনে আমাৰ মাহঁতে ৰুই আছে। মই জুম কৰি খাইছোঁ চাওক, সেই আমাৰ মাহঁতে কঠীয়া ৰুই আছে আৰু আমি তাতে যাম। সেইটো লাটো গছ আৰু আমি ইয়াৰ তলতে জিৰণি লৈছোঁ। ইমান ধুনীয়া বতাহ মাৰিছে নহয় গাইজ, ইমান ভাল লাগিছে। চাওকচোন মই ফপয়া মপয়া হৈ গৈছে, শুই আছিলোঁ আৰু মানে যোৱাকালিৰ পৰা বৰষুণ দি আছে কাৰেণ্ট চাৰেণ্ট নাই, মোবাইলত চাৰ্জ নাই, ভাবি আছোঁ আৰু কেনেকৈ ভিডিঅ' বনাম। কালিতো ভিডিঅ' দিব নোৱাৰিলোৱে। তাৰপিছত আজি যেনিবা কিবাকৈ আৰু কাৰেণ্টটো আহি গৈছে, অকণমান সময় চাৰ্জত দিছোঁ। তাৰপিছত আৰু আমি পথাৰতে গুচি আহিছোঁ। মাহঁত মানে পথাৰত আছে ন, লাটোৱে লগ ধৰিলে পথাৰত আহিবলৈ, সেইটো কাৰণে আমি পথাৰত গুচি আহিছোঁ ধুমাধুম। মানে গাইজ মোৰ বহুত ফকতীয়া লাগিছে। আহিছিলোঁ পথাৰলৈ মাহঁতৰ ওচৰত আৰু আমি এতিয়া গৈ আছোঁ। আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে, আমি এতিয়া পথাৰে পথাৰে বোকা পানীয়ে লুটুই পুটুই ফটা কাপোৰ কানি পিন্ধি আমি এতিয়া গৈ আছোঁ মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ। লাজতেহে দেখুওৱা নাই গাইজ, মোৰ চোলাটো সঁচাকৈ বহুত ফটা, তল চাইডে মানে ফটা, ইমান লাজ লাগিব। আমি কম খকুৱা নাই গাইজ, মই কিন্তু বহুত কেটেঙা মেটেঙা কিন্তু মানে কি আৰু মানুহে হাঁহিব বুলি যদি ইমান খকুৱা নাই, ইমান কেটেঙা মেটেঙা মই। এইটো অৱস্থাই আমি মেট্ৰিকৰ পাৰ্টি খাব গৈছোঁ। তিলৰ খেতি অঁ দীপিকা বা এয়া বা তিল নহয়নে? অঁ তিল নাখায় একো নহয়, এইটো নেখায় আহোঁ এগাইছ মানুহ দোকান দেখাইছে এই যে কৈছোঁ মই পিন্ধি কৈছোঁ আৰু ইয়াক মানুহ খাই আছে মোৰ পিছে পিছে এজনী মানুহজনী আৰু দেখিছে আমাৰ দাউৰে 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 এজনী বোকাত মাৰি আহিছে পিটিম। কিমান যে বোকা বালি খচকি আমি মেট্ৰিকৰ পাৰ্টি খাবলৈ গৈ আছোঁ। হৈছে নামঘৰ আৰু এইটো কৃষ্ণপ্ৰভু আৰু এইটো আমাৰ ঘৰৰ এইখিনি মাটি মানে আমাৰ ঘৰৰ মানুহ ঘৰ দেই। এইখিনি নামঘৰটোৰ কাৰণে দান দিছে। আমি যাৰ ঘৰত পাৰ্টি খাব আহিছিলোঁ তাৰ ঘৰ পাই গ'লোহি, কিন্তু এতিয়া কি খুৱাই চাওক গাইজ। পাই গ'লোঁ ঘৰ আহি এতিয়া আমি পাৰ্টি খালোঁ, পাৰ্টি খাই তামোল চামোল খালোঁ, তাতে কি খালোঁ তো আমাৰ লাটু বহুত গলে মাতিব বাবাহঁতকো ক'ব চাগে। এইখিনি বাৰু আহি আহা মইনাজনী অ' বাবাহঁতকো ক'ব চাগে দেই। তো গাইছে এজনী মানুহ চৈকিয়া এতিয়া কঠিয়া ৰ'ব কাঠিয়া পানীত নামি লগতে তেতিয়াহে আপোনালোকে ভালকৈ দেখিব। এয়া নামি লওঁতে একো নহয়, দেখিছে ময়ো নামি লৈ যোৱা থাকিলে খুবাই যাব ভৰি আৰু তাই ৰুইছে আৰে মই খোলাইছে
কঠীয়া ৰুইছ কি হৈছে অকণ চাপৰ এৰিব লাগিব ভেকুলিলে নহ'ব তো এয়া আমাৰ ইয়াত কঠীয়া ৰুইছে আৰু এই আকাশখন দেখিছেনে আপোনালোকে কিমান ধুনীয়া হৈ আছে কিমান ধুনীয়া এয়া মাৰি গ'ল তো এজনী আমাৰ এনেকৈ কঠীয়া ৰুই আছে আৰু অকণমান উঠি আমাৰ অনামিকা দেখিছে তাৰ অৱস্থা পটাপট গৈ থাকক বৰষুণত তিতি আমি ঘৰত গৈ আছো গাইজ এইটো আমাৰ পুখুৰীটো পুখুৰীৰ পানীটো শুকাই গৈছে গাইজ মই বেকেমেট দেখাই দিছোঁ গাইজ কৈ থাকোঁ তললৈ অকণমান চাবি এইটো আমাৰ পুখুৰীটো তো গাইজ বৰষুণত তিতি আহি পালোঁ ঘৰ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ সকলোখিনি ভিডিঅ' আপোনালোকে পাই যায়